ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি মই ভাবিলোঁ গধূলি এটা চাহৰ লগত ব্ৰেডেৰে নাস্তা বনাম বুলি। মিষ্টাৰো যিহেতু আহি পাইছে ডিউটিৰ পৰা, ভাবিলোঁ চাহৰ লগত কি বনাই দিম। ভাবিলোঁ ব্ৰেডেৰে আজি এটা পকৰী বনাই দেখুৱাম আপোনালোকক। যদি পকৰীটো খাই ভাল লাগে প্লিজ মোক কমেণ্ট কৰি জনাব। তেতিয়াহ'লে মই কি লাগে ব্ৰেড পকৰী বনাবলৈ মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই ব্ৰেড লৈছোঁ 6খন। এতিয়া ব্ৰেডকেইখন এনেকৈ টুকুৰা টুকুৰি কৰি ল'ব। তাৰপিছত নৰ্মেল পানীৰে এনেকৈ ব্ৰেডটো মোহাৰি ল'ব। ব্ৰেডটো মোহাৰি লোৱাৰ পিছত মই এনেকুৱা হৈছে, ধৰিব পাৰিছে নহয়। এতিয়া ইয়াত দিব লাগিব, মই ইয়াত আগতীয়াকৈ কাটি থৈ দিছোঁ 2টা পিঁয়াজ মিডিয়াম চাইজৰ, ইয়াত এনেকৈ কাটি দি দিছোঁ। তাৰপিছত দিব বিলাহী, এনেকৈ মই কাটি থৈ দিছোঁ। এনেকৈ আপোনালোকে টুকুৰা টুকুৰি কৰি সৰুকৈ কাটি দিব। লগত দিছোঁ 3টা জলকীয়া। যিমান জলকীয়া খায় আপোনালোকে সিমান পৰিমাণটো দিব। মই যিহেতু বেছি নাখাওঁ কমাই দিছোঁ। আৰু দিছোঁ কেপচিকাম। এনেকৈ মই আগতীয়াকৈ কাটি থৈ দিছিলোঁ। এতিয়া মই এইখিনি এনেকৈ মোহাৰি ল'ম। এতিয়া দিব লাগিব এবাটি চাউলৰ গুড়ি, এবাটি ময়দা, চাউলৰ গুড়িখিনি আৰু ময়দাখিনি ভালদৰে এনেকৈ মিক্স কৰি ল'ব। আৰু দিব লাগিব 1 চামুচ নিমখ, 1 চামুচ হালধি গুড়া আৰু অকণমান দি দিছোঁ। এক চামুচ জলকীয়া গুড়া আৰু অকণমান জলকীয়া গুড়া দিছোঁ। এইটো মই চামুচখন সৰু। তাৰপিছত দি দিছোঁ 1 চামুচ ধনিয়া গুড়া আৰু 1 চামুচ জিৰা গুড়া আৰু অকণমান দি দিছোঁ। এতিয়া মই ইয়াত দিম টমেটো চচ, আৰু অকণমান নেমু।
এতিয়া মই ডৌটো পানীৰে বনাই ল'ম। এনেকৈ পানীৰে এটা ডৌ বনাই ল'ব। ডৌটো বনাই মই আপোনালোকক লগ পাই আছোঁ। এইটো মই এনেদৰে এটা পেষ্ট কৰি ল'লোঁ। পেনখন পাতি দিলোঁ ইয়াত। পেনখন গৰম হ'বলৈ দিব। ৰিফাইনখিনি গৰম হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত পকৰীকেইটা এনেদৰে এৰি দিব তেলত। পকৰীকেইটা এনেকৈ উলট পালট কৰি দিব। যিহেতু এতিয়া লকডাউনৰ সময়ত ল'ৰা ছোৱালীবিলাকে এনেকৈ গধূলি চাহৰ লগত খাব মন কৰে। এনেকৈ বনাই দি চাবচোন। মই বনাই কিনে আপোনালোকক লগ পাই আছোঁ। পকৰীকেইটা আকৌ উলট পালট কৰি দিছোঁ। মই নমাই কাৰণে লগ পাই আছোঁ। এতিয়া পকৰী নমাই আছোঁ। পকৰী বনালে এনেকুৱা দিওঁ, তেলটো ল'ৰা ছোৱালীৰ কাৰণে ভাল নহয়। টিচু পেপাৰখন দিয়াৰ লগত যিকোনো পকৰী বনালে মই এনেকুৱা টিচু পেপাৰ লৈ ল'ম। এয়া ধৰিব পাৰিছে নহয়। পকৰীকেইটা বনোৱা হৈ গ'ল। এনেদৰে বনাই খাই চাব ব্ৰেড পকৰী। যদি ভাল লাগে তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি জনাব। মই এতিয়া মিষ্টাৰক দি দিওঁ চাহৰ লগত। মিষ্টাৰে কি কয়? চাহ খাই লওক। মোৰ মিছেছে কি ধুনীয়াকৈ বনাই দিছে। অলপ খাই চাওঁ কেনেকুৱা লাগে, আপোনাৰ টেষ্টিটো কৈ আছোঁ। বঢ়িয়া। চচ লাগিবনে? চচ লাগিব? দিয়া। আপোনালোকে এনেকৈ বনাই খাই চাব। আৰু মোৰ বিশ্বাস আছে 100 ভাগৰ 100 ভাগেই ভাল লাগিব। আৰু খাই ভাল পালে আৰু আমাৰ মিছেছে যি বস্তু বনাইছে, চচ অকণমান লৈ লওক। ইয়াত এটা চচ লগাই লৈছোঁ আৰু ধুনীয়া লাগে। আপোনালোকৰ মুখ নলগাব আকৌ, মই দেখাইছোঁহে আপোনালোকক। বঢ়িয়া। চচৰে খোৱা। চচখিনি মই নিদিলোঁ আৰু তুমি নোখোৱা বুলি। বঢ়িয়া। টেষ্টি। এনেকৈ আপোনালোকে বনাই খাই চাব। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগত থকা বেল আইকনটো দবাই দিব।